ইটোৰ পাছত সিটো হয় বিগত 30 দিনত 500ৰো অধিক পথ দুৰ্ঘটনাই জোকাৰি তুলিছে সমগ্ৰ অসম। কাৰোবাৰ হয়তো প্ৰাণ গৈছে, কোনোবাই হয়তো বৰ বেয়াকৈ দুখ পাইছে, ঘূণীয়া হৈছে। ভাবি পাৰ পোৱা নাই মানে কিয় হৈছে ইমানকৈ এক্সিডেণ্টবোৰ, মাত্ৰাটো কিয় ক্ৰমান্বয়ে দিনে দিনে বাঢ়িব ধৰিছে। প্ৰথমে নিশামণিৰ সেই বুকু কঁপাই যোৱা পথ দুৰ্ঘটনা, তাৰপিছতে পূজা, আকাংক্ষা, আমিনা আৰু এনেকুৱা বহুত ঘটনা ঠায়ে ঠায়ে ঘটি আছে। আমাৰ দৃষ্টিগোচৰহে হোৱা নাই, আমি গম পোৱা নাই এতিয়ালৈকে। মৃত্যু ক'ত কেতিয়া কেনেকৈ আহে কোনেনো জানে, হয় নাই? তথাপিও মনলৈ প্ৰশ্ন আহে যে কিয় হৈ আছে ইমানকৈ, বা পৰিমাণটো কেনেবাকৈ কমাব পাৰি নেকি? নিশ্চয় পাৰি। যমৰজাই মোৰ ওপৰত ফায়াৰ হৈ নগ'লে আছে মোৰ কামত বাধা দিব আহিছে বুলি। বাৰু যি কি নহওক, ইয়াত কেইবাটাও দিশ একেলগে সাঙুৰি ল'ব লাগিব। সময়, স্থান, কাল, পাত্ৰ, পৰিস্থিতি, এইকেইটা বস্তু একেলগে সাঙুৰি ল'ব লাগিব। সময়, প্ৰথমতে আহিল সময়। মন কৰিবচোন, প্ৰায় এক্সিডেণ্টবোৰ মাজনিশাই হোৱা দেখা যায় বা পুৱতি নিশা, এনেকুৱা সময়তে এক্সিডেণ্টবোৰ বেছি হয়। তাৰ পাছতে আহিল স্থান, কাল, পাত্ৰ। পাত্ৰ মানে ব্যক্তি নহয় জানো? গ্ৰুপত থাকিলেহে এনেকুৱা এক্সিডেণ্টবোৰ হয় বেছিকৈ। অকলে বা দুই এজন থাকিলে মানে পটককৈ নহয় এক্সিডেণ্ট। তাৰপিছতে আহিলে পৰিস্থিতি। মেক্সিমাম কেছ ড্ৰাংক এণ্ড ড্ৰাইভে ওলাব। মানে ৰাতি পাৰ্টি কৰি নিচাত মাতাল একেবাৰে কোনে পায় আৰু। তাতে গাড়ী পূৰা ফুল স্পীডত দিয়ে ফালি, তাৰপাছত চেছ, কাহিনী তাতে খতম। এতিয়া আহোঁ সাৱধানতাবিলাক কেনেকৈ বাচিব পাৰি। যাত্ৰাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, যিখন গাড়ীত তুমি যাবলগীয়া আছে তাৰ ড্ৰাইভাৰজনে যদি ড্ৰিংক কৰি আছে, সেই গাড়ীখনত সেই ড্ৰাইভাৰজনৰ লগত ভুলতো নাযাবা, ডাইৰেক্ট কথা। যিমানে তোমাৰ ইণ্টিমেট ফ্ৰেণ্ড হওক, খাছ পাৰ্টনাৰ নহওক লাগিলে, ভাল পালে পাব, বেয়া পালে পাব, জীৱনটোৰ লগত ধেমালি নহয়। কাৰণ তেওঁৰ লগত অহা মানে নিজৰ কাল চপাই অনাহে হ'ব। গতিকে নাহিবা সেইজনৰ লগত। আৰু ল'ৰাবিলাকক কৈছোঁ, য'ত পাৰ্টি কৰি আছা তাত যদি তোমাৰ অভাৰ নিচা হৈ গৈছে, ফিটিং হৈ গৈছা, তুমি খাই বৈ য'ত পাৰ্টি কৰিছা তাতে থাকি দিবা। 2-3 বজালৈকে এনেও পাৰ্টি চলেই, আৰু 2-1 ঘণ্টামান ৰৈ দিলে ৰাতিপুৱাই হ'ব। একেবাৰে তাতে থাকি মেলি দিনে পোহৰে ৰাতিপুৱা ফ্ৰেছ হৈ আৰামত আহিবা, মনটো ভাল লাগিব। আৰু যদি আহিবই লাগিব, উপায় নাই, তেতিয়া যিজন সুস্থ মগজত আছে সেইজনক ড্ৰাইভ কৰিবলৈ দিবা। পৰাপক্ষত নহাটোৱে ভাল, জীৱনটোতকৈ ডাঙৰ একো হ'ব নোৱাৰে। য'ত পাৰ্টি চলিছে তাত যদি থাকিব ব্যৱস্থা আছে, থাকিব পৰা ব্যৱস্থা, তাতে ৰৈ দিবা। আৰু পিকনিকৰ ক্ষেত্ৰত প্ৰায় দেখা যায় যিবোৰ এক্সিডেণ্ট এতিয়ালৈকে হৈছে, ল'ৰা ছোৱালীবোৰে পূৰা মানে একদম চিঞৰ বাখৰ, হাই হুলস্থুল, একদম গান চান বজাই উৎপাত কৰি আহে। এনে ক্ষেত্ৰত ড্ৰাইভাৰজনৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ যায়, ডিষ্টাৰ্ব ফিল কৰে, কিন্তু ক'বলৈ নিবিচাৰে। তোমালোকে ড্ৰাইভাৰজনক সুধি ল'বা আপুনি কমফৰ্ট আছেনে নাই, চলাওঁতে কিবা অসুবিধা হৈছে নেকি, এইবোৰ বস্তু ধ্যান দিব লাগে। এক্সিডেণ্টবোৰ সেই তাতে হয়। ড্ৰাইভাৰজনৰ মাইণ্ডটো কেতিয়াও ডিষ্ট্ৰেক্ট হ'বলৈ দিব নালাগে। আৰু এটা কথা ক'ম, ৰাতি 12 বজাৰ পিছত বৰকৈ চিঞৰ বাখৰ, হাই হুলস্থুল কৰি নাহিবা। আমাক সৰুতে আইতাহঁতে কৈছিল যে সেই সময়খিনিত ডাঙৰীয়া ঘূৰে, বেয়া বেয়া অপশক্তি কিছুমান ঘূৰে, কালবেলা সময় বুলি কোৱা হয় সেই সময়খিনিক। গতিকে সেইটো সময়ত 12 বজাৰ পিছত সদায় ঈশ্বৰৰ নাম লৈ আহিবা। যোনে যেনেকৈ মানা, গড, আল্লাহ, জেজাছ, মুঠতে প্ৰভুৰ নাম লৈ আহিবা সেই সময়খিনিত। আৰু মই কোৱা কথাখিনি অলপ গুৰুত্ব দিবা, এক্সিডেণ্টৰ মাত্ৰা নিশ্চয় কমিব। শেষত এটা কথাই ক'ম, ড্ৰাইভ শ্ল', লিভ লং। ধন্যবাদ।